নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া বৰ্তমান আছোঁ আমি অযোধ্যা যাবলৈ যিখন ৰাজধানী ধৰক ভকত কি কোঠি ট্ৰেইনত আছোঁ আমি। আপোনালোকে দেখিবলৈ পাইছে সকলো ভকত বৈষ্ণৱ যিসকল ওলাইছে তেখেতলোকে সকলো এতিয়া নাম কীৰ্তন কৰি আছে ইয়াতে। তো আপোনালোক সকলোকে আমি দেখাবলৈ চেষ্টা কৰিম। তেখেতলোকে বৰ্তমান সকলোৱে নাম কীৰ্তন কৰি আছে। তো আপোনালোকে আমাৰ বেকগ্ৰাউণ্ডত দেখিব পাইছে বৰ্তমান আমি আছোঁ S2 দবাত আৰু S2 S3 S4 S7 সকলোতে আমাৰ নাম ভকত বৈষ্ণৱ সকলোৰে তাতে গোট খাই আছে। আপোনালোক সকলোকে দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাওকচোন। হৰে ৰাম হৰে ৰাম 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 হৰে। তো বন্ধুসকল আপোনালোকে দেখিব পাইছে এজন আমাৰ বৰ্তমান ইয়াৰে উত্তৰ প্ৰদেশৰ ককা এজন আছে। তেখেতে বেক চাইডৰ আপোনালোকে দেখিব পাইছে খুব ধুনীয়া নাম কীৰ্তন তেখেতেও আমাৰ লগত সহযোগ কৰিছে। তথাপিতো আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো এটা ভাল পায় অযোধ্যালৈ অহা ভকত বৈষ্ণৱৰ যিসকল লোকৰ বাবে আপোনালোকে এটা লাইক কৰিব নাপাহৰিব ভিডিঅ'টো, ঠিক আছে। এয়া দেখিব পাইছে এজন ভকতে বৰ্তমান ভাত খাই আছে, খানা খাই আছে। এয়া আপোনালোকে দেখিব পাইছে খুৱাই শুইছে, ধৰক কীৰ্তন কৰাই কীৰ্তন কৰিছে, নাম গোৱা নাম গাইছে। আপোনালোকে দেখিবলৈ পাইছে সকলোবোৰ ভকত বৈষ্ণৱে এইদৰে ফূৰ্তাৰে সকলোখিনিয়ে অযোধ্যালৈ বুলি ৰাওনা কৰিছে। আপোনালোকে আশীৰ্বাদ কৰক যাতে তেখেতলোকৰ শুভ হয় যাত্ৰা। তো বন্ধু বান্ধৱীসকল দেখিবলৈ পাইছে বৰ্তমান এখেতলোকেও হৰি নাম কীৰ্তনত ব্যস্ত হৈ আছে। সকলোবোৰ ভকত বৈষ্ণৱ বহুত ফূৰ্তি ফাৰ্তাৰে অযোধ্যালৈ বুলি তেখেতলোকে ভ্ৰমণ কৰাৰ দিশত আগ্ৰহে হৈ আছে। আৰু এখেতলোক হৈছে তিনিচুকীয়াৰ, এই দাদাহঁতে হৈছে তিনিচুকীয়াৰ পৰা আহিছে। তেখেতলোকেও অযোধ্যালৈ বুলি ৰাওনা কৰিছে, গমন কৰিছে। বন্ধুসকল ইয়াতো এজন আমাৰ আছে, অযোধ্যালৈ যোৱা দাদা এজন আছে আমাৰ তাৰে। সকলোৱে দেখিছে আমাৰ দাদা লগত আছে, আমাৰ ধেমাজিৰ পৰা আহিছে দাদা। আমি আজি প্ৰায় 9:30মান বজাত আমি অযোধ্যা পাই যাম। তাৰপিছত অযোধ্যা দৰ্শন কৰি আমি আকৌ বেলেগ এটা জেগাত যাম। আৰু এনেই আহি ভাল লাগিলে, গোটেই প্ৰগ্ৰেমটো ভাল লাগিলে। আৰু ভৱিষ্যতেও যিসকলে আহিম বুলি ভাবিছে অযোধ্যালৈ আহক, চাওক, ভাল পাব আৰু আশীৰ্বাদ লওক, ইমানকে ক'লোঁ আৰু মোৰ ফালৰ পৰা। ধন্যবাদ দাদালৈ। তো আপোনালোকে গম পাইছে যে এতিয়া বৰ্তমান আমি ৰাতি 10-11টামান বজাত আমাৰ অযোধ্যালৈ আমি অযোধ্যাত পামগৈ। তো তাৰপিছত কি হ'ব দেখা যাব। বৰ্তমান আমি A8ত আমাৰ কিছুমান যাত্ৰী ধৰক ভকত বৈষ্ণৱ আমাৰ থাকিলে সকলোৱে ধৰক বেলেগ বেলেগ দবাত আসন গ্ৰহণ তেখেতলোকে কৰিলেতো সকলোৰে বেলেগ বেলেগ ছিট নম্বৰ হ'ল। গতিকে আপোনালোক যিখিনি পাওঁ আপোনালোকে দেখাব চেষ্টা কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি ভালে কুশলে যেনেকৈ আহিছোঁ তেনেকৈ আমি অযোধ্যালৈ পামগৈ। তাৰ পিছৰ ভিডিঅ'খিনি আপোনালোকে আগত লৈ আহিম আমি। তো বন্ধুসকল আজি আমাৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব। লগতে যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ভিডিঅ'টো এটা লাইক নকৰিব নাপাহৰিব আপোনালোকে। তো আজিলৈ বাই। তো পুনৰ এটা ভিডিঅ'ত অযোধ্যাত আপোনালোকক লগ পাম অন্যতম ভিডিঅ' লৈ। ধন্যবাদ।